নমস্কাৰ, মই মাইনা মোৰ চেনেলৰ আৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই। আৰু আমি ঘৰৰ সকলোখিনি এফালে থানলৈ বুলি ওলাই আহিলোঁ যিহেতু, গতিকে ভিডিঅ'টো ইয়াতেই ষ্টাৰ্ট কৰি দিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাব। এয়া গলিয়াই থান হয়। আমি বহুত দিনৰ পৰা আহিমকৈ ভাবি আছিলোঁ আৰু মিলা নাছিলে সেনেকৈ সকলো, যিহেতু আমাৰ ঘৰখনত মহিলা মানুহেই বেছি হয়, গতিকে আহিবলৈ কাৰণে নিমিলিছিলে। আৰু এতিয়া আমি আহিবলৈ ভগৱানৰ কৃপাত চান্স পালোঁ, সেয়া আহিলোঁ। ইমান ধুনীয়া পৰিৱেশ চাওকচোন। এই গছকেইজোপা যে দেখিছে ঔটেঙা গছ বোলে, বহুত পুৰণি ঔটেঙা গছ হেনো। আৰু থানখনৰ চাৰিওকাষে চাওকচোন, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। আৰু এয়া হৈছে আই থান। ডিব্ৰুগড় সকলো মানুহে চিনি পায়েই, আৰু বেলেগ মানুহ আহে ইয়াত বোলে, বহুত ভিৰ হয়। আৰু পিকনিকৰ সময়তে ইয়াতে বহুত ভিৰ হয়। ইয়াৰ বিপৰীত চাইডে এখন ফিল্ড আছে, তাতে নদীও আছে ওচৰতে, গতিকে পিকনিক খাবলৈ কাৰণে বহুত মানুহ আহে দূৰ দূৰণিৰ পৰা। আৰু আজি ইমান মানুহ নাই, তথাপিও আছে বাৰু ভিতৰত অলপমান মানুহ। আৰু চাওকচোন, থানখনৰ বাহিৰে ভিতৰে ইমানেই পাৰ চৰাই আছে। আমাৰ বেটাটোৱে পাৰ চৰাইবিলাক ভিতৰত ধৰি আছে। আৰু এতিয়া আমি ভিতৰতে সোমাই যাম, গৈ পিনে যি চাকি শৰাই লৈ আহিছোঁ সকলোখিনি দি মেলি লওঁগৈ। আৰু এটা কথা কওঁ, এই থানখনৰ মানে ইমানেই জয়াল হয় থানখন, আপোনালোকে ইয়াতে যদি শৰাই সলিতা আগবঢ়ায় আৰু ইয়াতে শৰাই দিয়ে, তেনেহ'লে মানে আপোনালোকৰ যিটো মনৰ ইচ্ছা, মানে ইচ্ছামতে যিটো বিচাৰে মানে সেইটো বোলে ইয়াতে পায় হেনো বিচাৰিলে। গতিকে আপোনালোকে আহিব কেতিয়াবা ইয়ালৈ সময় সুবিধা মিলাই। যিসকল লোক অহা নাই তেখেতসকলক কৈছোঁ, যিসকলে আহে তেওঁলোকেতো জানেই বাৰু এই থানখনৰ বিষয়ে। গতিকে আহি পিনে আপোনালোকৰ মনৰ আশা মানে যিটো হয় সেইটো বিচাৰি চাব। সকলোবোৰ ফল পাই বোলে ইয়াতে হেনো, গতিকে আহি চাবচোন। আৰু লগতে মই এয়া অকণমানি শ্বৰ্ট ভিডিঅ' বনালোঁ আৰু তাতে ভিডিঅ'টোত এড কৰি দিছোঁ। আৰু কেইখনমান ফটো উঠিলোঁ, সেইখনো মই এড কৰি দিম। আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ। নমস্কাৰ।